দলং চাবলে মানুহবিলাক দিনত আহে কিন্তু আমি ৰাতি আহিছোঁ চটপটি খাইছিলোঁ সেইটো 30 টকা চটপটি আছিলে কিন্তু 10 টকীয়া এইটো আমাৰ গাঁৱতে 10 টকাত এক কাল দিয়ে সেইটো 10 টকীয়া হ'ব যিটো দিছে আমাক নমস্কাৰ বন্ধুসকল কি খবৰ আমি বগীবিল চাবলৈ গৈ আছোঁ বগীবিল চাবলৈ গৈছে ভাই এইটো মোৰ ভাই এইটো লগত গৈ আছে মোৰ পাৰ্টনাৰ ভাই বুলি হয় এই পাৰ্টনাৰটো আহি আছে এতিয়া আমি বগীবিল চাবলৈ গৈ আছোঁ বগীবিল দলং দেখা নাই বাৰু মই আজিলৈকে অহা নাছিলোঁ এবাৰ ডিব্ৰুগড় আহিছোঁ যেতিয়া কাষতে বুলি আহি কিনে চাবলৈ যাম বুলি ভাবিছোঁ চাবলৈ গৈ আছোঁ এইটো ভাইটি আৰু মই আৰু লগত আগত দুটাত গৈ আছে বগীবিল চাবলৈ গৈ আছোঁ দেখা নাই এতিয়ালৈকে এইটো ৰাস্তা কি মজা এটা দৃশ্য ভাল লাগে গ'ল ঐ আৰ্মি কেম্প ন বঢ়িয়া মৰম লাগি যায় সেই দোস্তো এইটো ৰাস্তাটো হৈছে মানে আইথান যোৱা ৰাস্তা ডিব্ৰুগড় যিহেতু বগীবিল আইথান বুলি কয় যদি চাবলৈ আহে ইয়াত পুৱাচা কৰিবলৈ আহিব বহুত ধুনীয়া এখন দলং এখন পাই গ'লো পানী গৈছে আছে কিবা যেনেকুৱা আমাৰ পৰিৱেশত আছে আমাৰ খেতি পথাৰ ইয়াতো দেখিবলৈ হ'ব খেতি পথাৰে দেখিলে মনটোৱে ভাল লাগি যায় টাউনীয়া জেগাত এনে গাঁৱৰ জেগা আছে এটা
চান কৰোঁতে দেখোন ইমান ভাল লাগে এইখিনি কাষত আহি চালে মানে কি মজা ৰাতি আহিব ৰাতি চাব লাগিব চবে মানুহখিনি গোটেইখিনি চাই থাকে এইখিনি চব এইবিলাক যিবিলাক চব কিমান ধুনীয়া নাওবিলাক জাহাজবিলাক লাইট ওপৰত আছে গোটেইখিনি কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ৱাও এইখন বগীবিল দলং দেখিছে এইটো একদম ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ এখন দলং বগীবিল দলং কি ক'লা বগীবিলৰ ফেমাছ যিখন মানে কাঞ্চনজংঘা যিটো জুবিন আৰু কাঞ্চনজংঘাৰ চিনেমাৰ যিখন চিনেমা শ্বুটিং হৈছে জুবিনৰ তাতে সেইখনৰ নামতে ইয়াত এখন ৰেষ্টুৰেণ্ট বনোৱা হৈছে কাঞ্চনজংঘা যি নেকি বগীবিলৰ ফেমাছ এখন ৰেষ্টুৰেণ্ট তাত এখন বোট আছে তো তাতে সেইখনৰ নামেই হৈছে কাঞ্চনজংঘা ইয়াতে আছে ইয়াৰ পৰা আহিব ইয়াৰ পৰা গৈ মানে বেছি দূৰ নহয় বেছি দূৰ নহয় খুব কম মানে আৰু অলপ গৈ কিনে পায়গৈ মানে এইটো ৰাস্তাটো হৈছে যিটো কাঞ্চনজংঘা নামত এটা খোলা হৈছিলে আৰু এইফালে আমি যে যিটো চটপটি খাইছিলোঁ সেইটো 30 টকা চটপটি আছিলে কিন্তু 10 টকীয়া আৰু আমাৰ গাঁৱতো 10 টকাত এক কাল দিয়ে সেইটো 10 টকীয়া হ'ব যিটো দিছে আমাক আৰু এইটো 30 টকা চটপটিটো আৰু এভেইলেবল আৰু হয় নাই সিং আমাৰতো একদম 10 টকাতটো এক কাল দিব হয় নাই এইটো 10 টকা আমি যিটো খাইছিলোঁ আমি 30 টকা আছিল 30 টকা খাইছিলোঁ হয় নাই আমি 10 টকা খাব লাগিছিলে 10 টকা আমি 10 টকাটো ইমিনি পালোঁ দে চাগে ন ফাইনেলি বৰ্তমান ঘৰ পাই গ'লোঁ ঘৰ পাই এতিয়া ঘৰলৈ যাম গৈ কিনে চাহ অলপ খাব দিছে চাহ মই খাই কিনে ৰ'বা ইয়াতে চাহ আয়োজন কৰা আছে এইকেইটা বহি আছে ভাইটিহঁত মোৰ পাৰ্টনাৰ এটা বহি আছে লগৰটো চাহ খাই কিনে মেলি এতিয়া ভিডিঅ'ত পাই যাব বগীবিল যিহেতু আমি দেখালোঁ যিহেতু ভিডিঅ' দেখিলে কেতিয়াবা চাবলৈ আহিব দলংখন বহুত সুন্দৰ দেখিবলৈ আৰু শদিয়া দলংখন দেখিছে নিশ্চয় আৰু বগীবিল দলংখন আহিব বহুতে আহিছে ৰাতি এনে দৃশ্য দেখা নাই শুম আৰু বহুত ভাগৰ লাগিছে যিহেতু তাত গৈ কিনে চাইকেলত গ'লোঁ চাইকেলত গৈ কিনে বেছি দূৰ নাছিলে আৰু বেছি কম ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব যদি কিবা ভাল লাগিছে তেনে আহিব যদি মোক সুধিব কমেণ্ট কৰি কিনে সুধিব তাৰপৰা লাইক ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন দবাই দিব ধন্যবাদ আজিলৈ বাই বাই হাসি থোৱা বুকুৰ আখিৰো খাছবি